গুড মৰ্নিং পুনৰ সকলোকে এটা নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এয়া হিয়া মই তাইক লৈ ৰাতিপুৱা অকণমান ওলাই আহিলোঁ আৰু এইখন তাই বাপেকে দিয়া তাই জীৱনৰ প্ৰথমটো উপহাৰ 9 নম্বৰ দিনাখন বাপেকে তাই দিছিলে এইখন আৰু সেইকাৰণে ভাবিছোঁ ইয়াতে এনেধৰণে ৰাখি থওঁ তাই কেতিয়াবা মন গ'লে চাব পাৰিব আৰু আজিকালি মই কি কৰোঁ জানে নাই এয়া নেমু আৰু মৌ খাবলৈ লৈছোঁ ৰাতিপুৱা কুহুমলীয়া গৰম পানীৰ লগত কিয়নো গমটো পাইছেই বেবী হোৱাৰ পিছত অকণমান খীনাবলৈও মন যায় ন। আজি এটা নতুন প্ৰজেক্ট হাতত ল'লোঁ তাই ভৰি আৰু হাতৰ চাপ আমি কেনভাছত ৰাখিম সেইকাৰণে ভণ্টি আৰু মই দুইজনী মিলি অকণমান কেনভাছখন সজাই পৰাই তুলিলোঁ আৰু এয়া তাইও কামত লাগি আছে ময়ো লাগি আছিলোঁ আৰু এনেধৰণে আজি দিনটো পাৰ কৰিলোঁ আৰু এইখন ফাইনেলি বনাই হৈ গ'ল আৰু ইয়াত তাই ডেট আৰু টাইম লিখিলোঁ জন্ম হোৱা আৰু লিখিলোঁ ৱেলকাম হিয়া ইউ আৰ মাই ডেফিনেশ্যন অফ পাৰফেক্ট চ' এইখন বনাই হৈ গ'ল। ভাল লাগিলে আপোনালোকে এই ভিডিঅ'টোক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ হিয়াজনী ডাঙৰ হৈছে